তুই যে মুম্বাই পিনে যে আহিলি জাগা মাহা কেনে তাতে জাগা ভাই মজা থাকবে একদম সঁচাকে মজা লাগে জাগা মাখান আছে নে তাতে জাগা মাখান মোবাইল ফটো কৰি আনছ আরে ভাই ফটো ভিডিও যি লাগে তো সব তদক সব দেখাম তোর কাৰণে আনছো মই ফটো মাৰি খাম দে ও এলা কেনে হয় না আমাৰ লগ এটা গেছা দে চাবা পাৰিম একবাৰ আমিও দেখাই নাই আজিকালি বহুত মজা শুনো এনেকুৱা প্লেচ আৰু তাতে এইখিনি কি অ এইখিনি ঠাইখিনিৰ নামটো মোৰ মনত আনে সঁচাকে এই ৰাতি শুনো ফটো মাখা ৰাতি কি মজা নেকি ৰাতি ভাই তাতে নাইট লাইফটো বেলেগে লাইফ তো তাতে আৰু নন স্টপ লাইট জ্বলি থাকে ৰাতি আৰু কি জানা একদম চাফা চাফা আমাৰ ইণ্ডিয়াৰ সকলোতকৈ ডাঙৰ মানে আৰু ধনী চহৰখানে কাৰণে না তাতে পুৰা মানে মিলিয়নাৰ বিলাক তাতে থাকে আমাৰ লগ এটা গেল না চাও ভাই আমিও যাব দিছে ভাই ছোৱালীৰ কথা নকবি আৰু তোৰ কেনেকুৱা লাগে তোৰ কেনেকুৱা লাগে নম্বৰ আছে নে কোনবা নম্বৰ মানে কেইটামান ফ্ৰেণ্ড আছে গাৰ্লফ্ৰেণ্ড নবনা আমাৰ কাৰণে কি আনিছ তই এতিয়া মুম্বাই বুলি তোৰ কাৰণে কি আনছো তোৰ কাৰণে এটা স্পেচিয়েল বস্তু আছে মোৰ তাতে সেইদিনাখন মই মুম্বাইৰ পৰা আহিলোঁ আৰু যিহেতু বাহিৰৰ পৰা আহিলোঁ COVID-19 চেণ্টাৰত গৈ মই টেষ্ট কৰি ল'লোঁ আৰু টেষ্ট কৰোঁতে ৰিজাল্ট নিগেটিভ ওলাইছে আৰু মোক কোৱা হৈছে যে তুমি হোম কোৱাৰেণ্টাইনত থাকা 14 দিনৰ কাৰণে গতিকে সেইদিনাৰ পৰাই মই আজিলৈকে হোম কোৱাৰেণ্টাইনত আছোঁ আৰু আজি মোৰ লাষ্ট দিন কোৱাৰেণ্টাইন গতিকে মই বহুত এক্সাইটেড হৈ আছোঁ কাৰণ মোৰ কালি GF সোনিক লগ কৰিব পাৰিম তাইক ইমান দিন লগে পোৱা নাই অহাকালি লগ পাম বহুত ভাল লাগি আছে মনটো তাৰপৰা তাইক এতিয়ালৈকে কোৱা নাই লগ কৰিম বুলি কিন্তু অহাকালি তাইক মই কম লগ কৰিম আৰু মোৰ লগ কেইজনক যদিও লগ কৰিছোঁ অহাৰ দিনাই আৰু এবাৰ সিহঁতকো লগ কৰিব লাগিব হেল্ল' কোৱা কি কৰিছা এনে আছো মই তোমাক লগ কৰিব বিচাৰোঁ হেই এতিয়া লগ চগ কৰিব নোৱাৰো দিয়া মই কাৰণ তুমি বাহিৰৰ পৰা আহিছা তোমাৰ কৰোণা ভাইৰাছ হ'ব পাৰে মানে বস্তু বুজি নলয় কিয় বাহিৰৰ পৰা যিবিলাক আহে সকলোকে মানে প্ৰথমতে চেক কৰাৰ কাৰণে লৈ যায় না COVID-19 হৈছে হয় নে নহয় মই চেক কৰিছোঁ তাৰপিছত কৰোণা নিগেটিভ ওলাইছে মোৰ COVID-19 নিগেটিভ ওলাইছে ওলোৱাৰ পিছত এতিয়া মোক হোম কোৱাৰেণ্টাইনত থাকিব দিছে 14 দিনৰ কাৰণে 14 দিন কমপ্লিট কৰিলোঁ এতিয়া এইকাৰণে দিন তোমাক লগ পোৱা নাই লগ কৰিব বিচাৰোঁ মোৰ দেহত এতিয়া আকৌ মানে ভাইৰাছ চাইৰাছ নাই এইবিলাক নাভাবা তুমি বেয়া নাপাবা মই তোমাক এতিয়া লগ কৰিব নোৱাৰিম আৰু আমি এতিয়া ব্ৰেকআপ কৰাতে ভাল হ'ব কি ব্ৰেকআপ তাৰমানে এনেকৈ আৰু ব্ৰেকআপ দিয়ে নেকি মানে হঠাৎ একো কথা নাই বাচ্চা কি তাৰমানে কৈ আছোঁ এইবিলাক আৰে মোৰ নিগেটিভ ওলাইছে পজিটিভ ওলালে বেমাৰটো থাকে নিগেটিভ ওলাইছে না নিগেটিভ হওক বা পজিটিভ হওক মই মুঠতে এতিয়া ৰিলেশ্যনশ্বিপত থাকিব নিবিচাৰো বা হয় নেকি মানে সেইটো কাৰণ নিগেটিভ ওলাক বা যি কি নহওক তুমি মোক মানে ৰিলেশ্যনশ্বিপত থাকিব নোখোজা মোৰ লগত হয় ঠিক আছে দিয়া থাকা তোমাৰ লগত হ'ব দিয়া এনেকুৱা হ'ল আজি মোৰ লগত বেলেগ মানুহে বুজি নোপোৱাটো বেলেগ কথা এটলিষ্ট মোৰ আপোন মানুহজনী যে বুজি নাপাব মই কেতিয়াও ভবা নাছিলোঁ ইমান সামান্য কথাতে তাই আমাৰ ইমান দিনৰ ভাল পোৱাৰ সম্পৰ্কটো ভাঙি দিলে তাই বুজি নাপালে বাৰু নাই কিন্তু মোৰ বিশ্বাস মোৰ বন্ধুকেইজনে মোক ভালদৰে বুজি পাব এবাৰ সিহঁতৰ ওচৰতে যাব লাগিল যাই কিনে লগ কৰিব লাগিল সিহঁতক কথাখিনি মই বুজাই ক'ব লাগিল ভালকৈ কোন পেরে মারে ওই তো কথা বুঝতে নাই যে আমি মানে বুঝি মারে চুকে না নিজৰ কৰোণা হৈছে আৰু তই আমাক কৰোণা দেখি নেকি মাৰ পাইছা তই নাহি হৈ ফেলে আমাৰ কামালো লক্ষত নহয় কামালো তাকো নাই ইয়াত কিছুমান কথা আচলতে কোনেও বুজি নাপায় সেয়া আনকি আমাৰ আপোন মানুহবোৰেই নহওক কিয় সেইটো কথা মোৰ গাৰ্লফ্ৰেণ্ডজনীও বুজি নাপালে মই ভাবিছিলোঁ মোৰ সৰুকালৰ বন্ধুকেইজনী এটলিষ্ট বুজি পাব কিন্তু আজি সিহঁতেও বুজি নাপালে মোৰ পৰিস্থিতিৰ কথা বিকাশ শুনো মুম্বাই পৰা কেতিয়া এলি
হ'ল কেইদিনমান হ'লো এইবাৰ দে বৌ দে বাকী খবৰ কি পিছে খবৰ ইমান ভাল নাই ভাই কিয়া কিয় মানে মই মুম্বাইৰ পৰা যে আহিলোঁ আহি কিনে মানে কি বাহিৰৰ পৰা আহিলেতো সকলোকে মানে সেইৰ কাৰণে লৈ আছে টেষ্টৰ কাৰণে মই টেষ্ট কৰিলোঁ কৰাৰ পিছত মানে কি ৰিজাল্টটো একেদিনে নাহে 2-3 দিন লাগে তাৰপিছত নিগেটিভ আহিলা নিগেটিভ আহিলেও মোক মানে হোম কোৱাৰেণ্টাইনৰ কাৰণে 14 দিন তাক কৰিছিল মই 14 দিন থাকলোঁ তাৰপিছত মানে কি আৰু ইমান দিন গাৰ্লফ্ৰেণ্ডক লগ পোৱা নাই তাতো মুম্বাইত বহুত দিন আছোঁ তাৰপিছত তাইক লগ কৰাৰ কাৰণে ফোন কৰিলোঁ তাই মানে ভাবি লৈছে মই বোলে কৰোণা ভাইৰাছ পজিটিভ হৈছে ফোন কৰাৰ পৰা শুনিছে নেকি এনেকৈ তাই মানে সেইৰ কাৰণে মোৰ লগত মানে ৰিলেশ্যনশ্বিপত থাকিব নোখোজে তাই মানে কি ব্ৰেকআপ কৰি দিলে সেইটো কাৰণতে বহুত বেয়া লাগছিল হয় না সঁচাকৈ বেয়াটো লাগবই অৱশ্যে হয় না নহয় এতিয়া ব্ৰেকআপ কৰে তাৰপিছত কি হ'ল মই ভাবিলোঁ মোৰ লগকেইটাৰ তাতে যাম এটলিষ্ট সিহঁতে মোৰ মানে দুখৰ কথা বুজি পাব সিহঁতে মোক তাই সান্তনা দিয়া পাৰিব সিহঁতে যেতিয়া ওচৰত গ'লে সিহঁতে মোক ওচৰত যাবই নিদিলে ৰ বুলি মই বোলে সিহঁতক বোলে লগে নহয় সিহঁতৰ লগত লগ হ'ব দিছোঁ ফ্ৰেণ্ডশ্বিপ ভাঙিয়ে দিলে সিহঁতে মোক তাতকৈ আৰু দুখৰ কথা কি হ'ব আৰু ভাল খবৰ ভালকৈ নাকে সেইকাৰণে ভাই মানে আৰু মোক ঘৰতে ইগনোৰ কৰে সকলোৱে এতিয়া গাৰ্লফ্ৰেণ্ডে বেকআপ দিলা লগ এতিয়া নাই অকলশৰীয়া হৈ গৈছোঁ বহুত আৰু চাই এনেকৈ জীয়াই থকাতকৈ না সঁচাকৈ মৰি যায় ভাল মই ডিপ্ৰেশ্যনত যাই আছোঁ জানা তোক এইবিলাক কি বেয়াকৈ ইমান কিয় ভাবা এইগিলা ভাবা নালাগে না মই আছোঁ না তোৰ লগত সদায় আছোঁ আজি আছোঁ পিছলৈ থাকিম মই তোৰ লগত আৰু এটা কথা ক'ম যদি তোক লগকেইটাই নিজৰ বুলি ভাবিলা হয় তোক যেনেকৈ বেয়া পৰিস্থিতি থাকে তাক এৰি থৈ নাগেল হয় আৰু তই ইমান সঁচাকৈ ভাল পা তহঁতৰ 6 বছৰ ৰিলেশ্যনশ্বিপ আছে তোক অলপ কথাতে না টকা জেদ থৈ গ'ল তই ভাব আজি তই সঁচাকৈ ভালেই পোৱা নাছিল তাই বুজি পাইছা তোৰ আজি বেয়া পৰিস্থিতি তাই তোক এৰি থৈ গৈছে সেইবিলাক বাদ দি নিজকে আৰু পিছলৈকে ভালকৈ কৰি তোলাৰ চেষ্টা কৰ মই তোৰ লগত সদায় আছোঁ এইবিলাক টেনশ্যন লৈ থাকি লাভ নাই মই আছোঁ তোৰ লগত যাওঁ এতিয়া আমি ঘৰলৈ যাওঁ আহ তহঁতি বোলে দিনাখনে বোলে বিকাশক বোলে বেয়াকৈ ক'লি কচু বেয়া কাৰণে কৈ বুলি কম কোনে বেটা ইয়াৰ পজিটিভ বলছি কি অলগ গল আমাক নালগে নহয় কি কয় তহঁতে আচলতে গমেই পোৱা নাই তেতিয়া নদিলি আকৌ চব গম পাইছো আমি সি আকৌ হোৱাই নাই নিগেটিভ বলছি তো সুধ নাই শিকালে কি হৈছে কি হোৱা নাই তাতে ডাইৰেক্ট সঁচাকে আমাৰ লগত লগ সেনেকে কথা কয় নেকি মানুহ আহিলে যে মানুহ পজিটিভ বলবে তোক দেখাই আছে নেকি নিগেটিভতো হ'ব চেক কৰিব যাব লৈ যাব মানে না ভাবা কি হ'ব নিগেটিভ আহিলেও কোৱাৰেণ্টাইনত থাকি আহিছে হ'ব পাৰে ইয়াৰ কি কোৱাৰেণ্টাইনত আছে সি মানে নিগেটিভ বলছি নহয় সিয়াক মই মেডিকেলত নিছিলে না থাকাকে নিচি কিন্তু নিগেটিভ বলছি যে সি আৰু বুজি কিয় নাপায় কথাটো এতিয়া যি হ'ল ডঙৰাৰ পতংগালিত থৈছে ইয়াক ইগিলা যি হ'ল এতিয়া সি বহুত ডিপ্ৰেশ্যনত আছে আমাৰে লগ হয় সি যদি আমি এনেকৈ কৈ থাকোঁ সি মৰিবও পাৰে পিছত আমাৰে প্ৰব্লেম হ'ব আমাৰে লগ হয় এইবিলাক বাদ দি আমি যাব লাগে যাই পেলাই সান্তনা দিব লাগে যে আমি সিৰ লগত সদায় আছোঁ নিগেটিভ পলিচিয়ে এতিয়া আমি বুজাব লাগব দে ঐ তই বুজি পাইছ না পাঁচশ তহঁতে গোটাই মানে কবি দে লগ হয় যিটোকে অকাৰটো হয় কিন্তু অলপ বেয়া হৈ যায় আমি সিয়াক কলি হ'ল কলি হ'ল আজি নেগালীয়া কথা নাই একদিন লগ ধৰি কাম দে আজি কথাটো কৈছে যে পিছত কি পৰিস্থিতি পৰিছে আকৌ কি কিছুমান আছে গাড়ীত যা না ভুলি যাবি অলপমান আমাৰ মানে কি জানা একো নাই দিওঁ ভাই মিছ আণ্ডাৰষ্টেণ্ডিং হয় সকলোকে বুজিবা নাছিল এতিয়াতো বুজি পালি হয় আমি বেলেগকে ভাবছো বেলেগ মানুহ তোৰ নহ'লে হ'বও পাৰে না তোৰ আইটোৰ লগত আহিবও পাৰে কিন্তু কোৱাৰেণ্টাইনত মই হোম কোৱাৰেণ্টাইন আছোঁ না আমি সেইটো ভাবা নাই এতিয়া কোৱাৰেণ্টাইন বুলি আমি সিমান নুবুজো নাজানো না আমি যদি থাকিবা আমি সিমান নুবুজো আমি এই ভিডিঅ'টোৰ দ্বাৰা কি বুজাব বিচাৰিছোঁ যে যিবিলাক ৰোগীৰ COVID-19 হয় তেওঁলোকক আমি কেতিয়াও ঘৃণা কৰিব নালাগে আনকি সেই বেমাৰটোকে ঘৃণা কৰিব লাগে আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাব নাপাহৰিব থেংক ইউ ছ' মাছ